হাই এভৰিৱান, মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক'তনো গৈছোঁ তাকে আপোনালোককো দেখাওঁ। বলকচোন চাওঁ, মোৰ লগতে আপোনালোককো দেখাই যাওঁ। হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে। এতিয়া আমি নামঘৰৰ গেটৰ ওচৰ পালোহি। আজি আমাৰ গাঁৱত হোৱা নশৰণীয়াৰ নাম জাননীৰ কিছু দৃশ্য মোৰ লগতে আপোনালোককো দেখাই যাওঁ বুলি ভাবিছোঁ। বলকচোন চাওঁ। হৰি ভকতিৰ পাদিৰন্ত হাত শংকৰে জগত জুৰি। ৰাম নাম ৰত্ন বেচায়া জগতে। ৰাম নাম ৰত্ন বেচায়া জগতে। চলয় বৈকুণ্ঠপুৰী। চলয় বৈকুণ্ঠপুৰী। কৃষ্ণ নাম মুখে লোৱা হৰিৰ কীৰ্তন কৰা। কৃষ্ণ নাম মুখে লোৱা হৰিৰ কীৰ্তন কৰা। শুদ্ধ চিতে লোৱা হৰিৰ নাম। তেহে পাবা বৈকুণ্ঠ স্থান। জাননী খাই ঘৰলৈ যাবলৈ শেষত পুনৰবাৰ সেৱা জনাই আমি ঘৰলৈ যাবলৈ লৈছোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি